1985 চনৰ প্ৰায় শেষৰ ফালে মই তেতিয়া তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ আৰু শেষৰ ফালে আমাৰ বিদ্যালয়লৈ এজন ছাত্ৰ আহিছিল নাম আছিল জুবিন গাৰ্গ আৰু কথাটো এনেকুৱা আছিল যে তেওঁৰ দেউতাক বিজনীৰ পৰা বদলি হৈ পেলাই তামোলপুৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া হিচাপে আহিছিল আৰু বিজনীৰ বান্ধৱ হাইস্কুলৰ পৰা তেওঁ আহি পেলাই আমাৰ স্কুলত নাম লগাইছিল আৰু আমি বিশেষকৈ 9 আৰু 10ৰ সময়ছোৱা তেওঁক সাংঘাতিক অন্তৰংগভাৱে পাইছিলোঁ আৰু তেওঁলোকৰ দেউতাক আছিলে খুব তেতিয়া একদম আমাৰ সেই অঞ্চলৰ শীৰ্ষ বিষয়া আৰু আমি হাকিম বুলিয়ে কওঁ বিশেষকৈ যদিও চাৰ্কল অফিচাৰ বুলি কয় গতিকে হাকিমৰ ল'ৰা জুবিন সেই বস্তুটো নাছিল তাৰ আৰু সেই এখন ৰঙা চাইকেল লৈ পেলাই আমাৰ স্কুললৈ আহে পাইজামা টাইপৰ এটা পেণ্ট পিন্ধে ট্ৰেকছু টাইপৰ আৰু গ'ল্ড ফ্ৰেমৰ চশমা নামটো জুবিন গাৰ্গ নামটোতো বেলেগ ধৰণৰ আছিলে বা এইটো কি নাম বহুতে অসমীয়া হয়নে নহয় বুলি ভাবে আমি সুধিছিলোঁ জুবিন কিয় নামটো হ'ল গাৰ্গ কি এই ধৰণৰ কথাবিলাক আছিল আৰু এটা কথা ঠিক সেই সময়খিনিত চশমা পিন্ধা ল'ৰা আমাৰ 5টা ছেকশ্যন আছিলে 3টা অসমীয়া মিডিয়াম 2টা বড়ো মিডিয়াম আমাৰ স্কুলখন তেনেকুৱা আৰু এতিয়াও সেই স্কুলখন অসমৰ ভিতৰত দ্বিতীয় এনৰোল স্কুল মানে আটাইতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰী থকা স্কুলবিলাকৰ ভিতৰত অসমৰ ভিতৰত দ্বিতীয় আৰু সি এনেকুৱা খুব স্মাৰ্ট আছিল দেই মানুহজন আৰু কিন্তু পঢ়া শুনাত বৰ ছিৰিয়াছ নাছিল আৰু এনেকুৱা মানে কি আমি যেতিয়া ক্লাছত মই কিছুমান অংক বিশেষকৈ মই অংকত বৰ পৰিমৰা আছিলোঁ সি মোক কয় যে মোৰ ঘৰত যাবি মই শিকাই দিম আৰু মই ঠিক তেনেকৈ তাৰ পৰা অংক শিকিছিলোঁ সি ঘৰত ধুনীয়াকৈ বুজাই দিয়েহি আৰু সেইবিলাক মানে ইমান ছিৰিয়াছ নাছিলে মই কৈছোঁৱেই কিন্তু খুব স্মাৰ্ট আৰু ক্লাছ 10ত সি ছেকেণ্ড হৈছিলে আমাৰ ক্লাছত সেইটো মোৰ মনত আছে আৰু আমাৰ যিজন হেৰি আছিলে ফাৰ্ষ্ট বয় আছিলে ৰজনী ৰাজবংশী তেওঁক আৰ্থিকভাৱে খুব মানে দুৰ্বল ঘৰৰ ল'ৰা আছিলে আৰু সেই কথাটোৱে জুবিনক সদায় এটা হেৰিত ৰাখিছিল তাৰ ঘৰত গৈ দেখিছিল যেতিয়া পঢ়া টেবুলখনো ভাল নাছিল সি সেইটোৰো এটা ব্যৱস্থা কৰি দিছিল তেনেকুৱা আৰু সেই সময়তে মানে দেউতাকক কৈ পেলাই গতিকে আৰু ৰজনী ৰাজবংশীৰ বিষয়ে জুবিনে মোক এবাৰ কৈছিলে যে মোৰ জীৱনত লগ পোৱা আটাইতকৈ সৎ আৰু ভাল ল'ৰা আছিল ৰজনী ৰাজবংশী সি নিজে কোৱা কথা এইবিলাক আৰু দুখৰ বিষয় যে ৰজনীয়ে মেট্ৰিকত খুব ভাল ৰিজাল্ট কৰিছিল প্ৰায় 80% পাইছিলে আৰু জুবিনে 70% পাই পাছ কৰিছিলে আৰু ৰজনী তেতিয়া ইঞ্জিনিয়াৰিঙত এডমিশ্যন নলৈ ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত এডমিশ্যন লৈছিলে 2 বছৰ বচাবৰ কাৰণে ইনষ্টিটিউটত 3 বছৰ পঢ়ি গ'লে তাত 1.5 বছৰ পঢ়িলে BE হৈ যায় গতিকে সেই লাষ্ট ইয়াৰত থাকোঁতে তেওঁৰ কিবা অসুখ হ'ল আৰু সেই অসুখতে তেওঁ ঢুকাই থাকিল তেতিয়া আমাৰ যোগাযোগো নাছিল মই বহুত পিছতহে গম পাইছিলোঁ আৰু জুবিনে যেতিয়া আমাৰ স্কুলৰ 50 বছৰ হৈছিল 2003ত গৈ পেলাই তেওঁৰ ঘৰত গৈ খবৰ কৰি আহিছিলে মাক দেউতাককো খবৰ কৰি আহিছিলে ভায়েকক ইনফেক্ট লৈ আহিছিলে গুৱাহাটীলৈ কিবা এটাত হেৰি কৰিব সেইবিলাক বৰ সময় আৰু ৰজনী ৰাজবংশীৰ সোঁৱৰণত মেধাৱী দুখীয়া ল'ৰা এজনৰ নামত এটা হেৰি দিছিলে আৰ্থিক অনুদান এটা ঘোষণা কৰিছিলে আৰু আমি কুইজ কৰিছিলোঁ দেই টিম একেলগে দল বান্ধি কুইজ মানে আমি স্কুলত প্ৰায় 5 বছৰমানতো মই তাৰে আগৰ পৰাই আছিলোঁ 3 বছৰ একেৰাহে আমি ফাৰ্ষ্ট হৈছিলোঁ ৰজনী মই আৰু জুবিন মনত আছে এতিয়াও